সকলোকে আজি আকৌ এটা নতুন ভিডিঅ' বাজালে স্বাগতম জনাই হাঁহি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু মানে ক'ত গৈ আছোঁ আপোনালোকে ভাবে চাগে ক'ত যাই থাকে সদায় এয়া নাৰিকলী মন্দিৰ মাৰি মাজাৰ মই হয়তো ভিডিঅ'ত আপোনালোকক সদায় দেখাবৰ কাৰণে চেষ্টা কৰোঁ আমি গৈ আছিলোঁ মঙলদৈত আহি মেলি এয়া অলপমান টাউনত বজাৰ কৰিবলগীয়া আছিল আমি গোটেইকেইটাই গৈছিলোঁ মা বৌ ককাইটি মই তেনেকৈ ঘূৰি কিনে অলপমান কাপোৰ ল'বলগীয়া আছিল মানে আমাৰ ঘৰত আলহী আহিব তাৰ কাৰণে অকণমান কাপোৰ আনিব গৈছিলোঁ তাৰপিছত তেনেকৈ পোলাও খাই মেলি উঠি কিনে এয়া বস্তু ল'লোঁ লৈ মেলি আহিলোঁ এয়া হৈছে নেক্সট ডে বৰষুণ ৰ'দ সেনেকুৱা দিনবিলাক একদম বহুত বেয়া লাগে তাৰপিছতে মামাহঁতৰ ঘৰত গৈছিলোঁ মামাহঁতৰ ঘৰত বুলি ক'লে ভুল হ'ব মোৰ মাৰ মাহীয়েকৰ ঘৰত গৈছিলোঁ তাৰপিছত যোৱাৰ পিছত তেনেকৈ বহিব দিলে বহি মেলি উঠি পেলাই আমাক ফল মূল খাব দিলে ঠাণ্ডা এনেকৈ খালোঁ খাই মেলি উঠাৰ পিছতে আকৌ দিলে চাহ খাবৰ কাৰণে চাহো খালোঁ ইফালে জলপান খাব দিলে মই অকণমান দৈয়ে খালোঁ তাৰপিছতে মামায়ে ককাইটি এনেকৈ বহি থাকোঁতে বাতিলে মামীয়ে ভাত খাবৰ কাৰণে গোটেইবিলাকে মিলি পিনে ভাত খালোঁ খাই মেলি উঠি পিনে এয়া ইফালে এয়া মামীয়ে মোক ভাত পানী দিলে তো আজিলৈ বাই বাই আকৌ অলপ নতুন এটা ভিডিঅ'